নমস্কাৰ বন্ধু বান্ধৱীসকল, কেইবাদিনৰ বিৰতিৰ মূৰত মোৰ ভাস্কৰ বড়ো ক্ৰিয়েশ্যনছ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আমাৰ ঘৰৰ নখোৱা পাতিছোঁ। আজি নখোৱাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্লিজ আপোনালোকে আৰম্ভণিৰে পৰা শেষলৈকে ভিডিঅ'টো চাই যাব। আৰু ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজি ৰাতি নভাতত খুৰাহঁতৰ পৰিয়াল, বৰদেউতাহঁতৰ পৰিয়াল আৰু আমি সকলোৱে মিলি এসাঁজ পৰম তৃপ্তিৰে খাম। বন্ধু বান্ধৱীসকল, এই দুটা হাঁহেৰে আজি আমাৰ নতুন ভাত খোৱা হ'ব। এতিয়া আমি হাঁহটো কাটি বাছি বনাবলৈ হাঁহ দুটা মাৰি থোৱা আছে। এতিয়া এয়া পুৰা হ'ব হাঁহ দুটা। আমাৰ ধুনুও এয়া ধুনীয়াকৈ চাই আছে, সেয়া হাঁহি দিছে। ধুনীয়া খেৰৰ জুই, সোনকালে হৈ যাব। এয়া আমাৰ মামা দেই, আৰু এইটো হৈছে খুৰা। और दे और गुदम हेरी तो एकेबारे हेरी तो हेरी আমি ৰাখি চেলাইছোঁ, হাঁহৰ गुसाय आছো গুচাই আছোঁ। আজি নতুন নতুন মেথড এটা শিকিছোঁ দেই হাঁহ পোৰা। আগতে আমি কি এনেকৈ গৰম পানী কৰি পেলাই হাঁহ এনেকৈ নোম গুচোৱা আছিলোঁ, কিন্তু এবাৰ প্ৰথম পুৰি লোৱা হৈছে, তাৰপিছত নোমবিলাক গুচোৱা হৈছে। মাংসটো ধুই লোৱা হৈছে হাঁহটো। এয়া মাংস কাটিবলৈ ৰেডি, মাংস কাটিব ওলাইছে।
অলৰেডি এয়া মাংস কাটা হৈ গৈছে ফাইনেলি। ফাইনেলি মাংস কাটা হৈ গ'ল। মামাই এয়া জেতুকা চেলাই আছে। এইটো কি চুপাৰি বুলি কয় ন, শুকানকৈ ভাজি দে ইয়াক কৈ চুপাৰি। চাটনি এয়া আমাৰ আলু বাচি আছে। বন্ধু বান্ধৱীসকল, আমাৰ এয়া ৰাতি সাজৰ আইটেমসমূহ। এইটো হৈছে লেচাৰী, এইটো শুকানকৈ ভাজি দিয়া হ'ব। আৰু এইটো হৈছে মাংস, মাংসটো আলু দি, মানে কোমোৰা বহুত বিচাৰিলোঁ কিন্তু বুঢ়া কোমোৰা নাপালোঁ, সেয়ে আলু দিয়ে কি চিনি পাইছেনে? এয়া হৈছে বৰকচুৰ আলু, এইটো মাটি দালি দি বনাই দিয়া হ'ব। এয়া হাতৰ চৰুত জুই দিলে এয়া চাউল ৰাখি দিছে। আমাৰ ৰান্ধনী দুজনী লগত ময়ো আছোঁ বাৰু, তেওঁলোকৰ সহায়ক হিচাপে। এয়া চাওক বন্ধু বান্ধৱীসকল, কি ধুনীয়া পৰিৱেশ। এই পৰিৱেশটো এতিয়া প্ৰায় দেখিবলৈ নোপোৱা হৈছে। এনেকুৱা জুই পোহোৱা দৃশ্য, কি সুন্দৰ দৃশ্য চাওক। এয়া খুৰা মামা, এয়া কলাই মাহ থকা হয়, পুৰি খাবলৈ ভাল হ'লে হয়। অলপ কৈ দিয়কচোন। ভাল লাগিছে এইটো দৃশ্য, আজিকালি দেখিবলৈ পোৱাই নাযায় জুই পোৰা দৃশ্য। ফাইনেলি খানা ৰেডি। এয়া মাংস ভাজি, এয়া ভাত, আৰু এয়া দালি, মানে মাটি দালিৰ তৰকাৰী, আৰু এইটো হৈছে লেচাৰী শুকান ভাজি। তো এতিয়া সকলোকে মতাহে কথা আৰু। অলৰেডি গোটেইকেইজনে আহি পালে আৰু। আৰু এতিয়া সকলোকে একেলগে বহুৱাই আমাৰ ৰান্ধনীসকলে ভাত বাঢ়ি দিছে। অন্নদাতা ভগৱন্ত প্ৰভুক সেৱা জনাই আজিৰ ন চাউলৰ অন্নমুঠি সকলোৱে গ্ৰহণ কৰিলে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। শুভৰাত্ৰি।